গাইজ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ পোলাও আৰু চিকেন কাৰীৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইয়াত গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। খিচমিচখিনি তিয়াই থৈছোঁ পোলাও দিবলৈ, কাজু বাদাম কাটি থৈছোঁ সৰু সৰুকৈ, গৰম মছলা, জলকীয়া সৰুকৈ কাটিছোঁ আৰু পোলাও দিবলৈ এইখিনি গাজৰ সৰু সৰু আৰু পিঁয়াজখিনি সৰুকৈ কাটিছোঁ। মাংসত দিবলৈ এইখিনি আলু আৰু মাংসত দিবলৈ এইখিনি পিঁয়াজ এক্সট্ৰা কৰি কাটি থৈ দিছোঁ। এতিয়া কুকাৰ দুটা গৰম হ'ল চাগে, গতিকে এতিয়া মই ইয়াত অলপমান বাটাৰ দিম। মানুহ বেছি, গতিকে মই দুটা কুকাৰত পোলাওখিনি ৰান্ধিম। এতিয়া বাটাৰখিনি দি মই ইয়াত গৰম মছলা দিম। গৰম মছলা দি দিম আৰু যদি আমি ইয়াত চেনি ব্যৱহাৰ কৰোঁ তেতিয়া কালাৰটো খুব ধুনীয়া হয়, গতিকে মই ইয়াত অলপ চেনি ব্যৱহাৰ কৰিম। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, চেনি দিলে কালাৰটো ধুনীয়া হয়। এতিয়া মই ইয়াত কাজু বাদামখিনি দি দিম। কাজু বাদাম দি এতিয়া মই ইয়াত তিয়াই থোৱা খিচমিচখিনি দি দিম। এই খিচমিচখিনি ইয়াত দি দিম। এতিয়া অলপ এইখিনি লৰাই থাকিম। তাৰপিছত ইয়াত মই আদা নহৰুৰ পেষ্ট দি দিম। আদা নহৰুৰ পেষ্ট দি দিম। এতিয়া ইয়াত মই পিঁয়াজখিনি দি দিম। পিঁয়াজ আৰু কাটি থোৱা গাজৰখিনি দি দিম। ইয়াত এতিয়া ভালদৰে মই এইখিনি ভাজি ল'ম অলপ। তাৰপিছত ইয়াত মই এতিয়া তিয়াই থোৱা চাউলখিনি দি দিম। চাউলখিনি আপুনি বেছি সময় তিয়াব নালাগে, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। মই অলপ সময় তিয়াইয়ে এইখিনি দিছোঁ ইয়াত। চাউলখিনি দি লৈছোঁ। এতিয়া দেখিছেনে কি ধুনীয়া লগা হৈছে। এইখিনি অলপমান লৰাই লৈ মই ইয়াত পানী দি দিম। পানী আপোনালোকে ইমান বেছি দিব নালাগে, জাষ্ট চাউলখিনি অলপ তল যোৱাকৈ দিলেই হ'ল। দি এতিয়া মই ইয়াত ঢাকন লগাই দিম আৰু এটা হুইচেল যোৱাৰ পিছত মই ইয়াত নমাই দিম। এতিয়া মই মাংসৰ কাৰণে পিঁয়াজখিনি, জলকীয়া, বিলাহী, আলু কাটি লৈছোঁ আৰু ইয়াত মই প্লেটখনত মছলাখিনি লৈছোঁ। এইখিনি হৈছে জিৰা পাউডাৰ, চিকেন মছলা, গৰম মছলা আৰু এইখিনি হৈছে কাশ্মীৰী লাল মিৰ্চ। এতিয়া তেলখিনি কেৰাহীত দি দিছোঁ। তেলখিনি কেৰাহীত দিয়াৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই ইয়াত জলকীয়াখিনিও দি দিম একেলগে। তাৰপিছত এইখিনি অলপ ভাজিব লাগিব, লগে লগে আদা নহৰু দিব নালাগে, নহ'লে কেৰাহীত আঠা দিয়ে। গতিকে মই পিঁয়াজখিনি আগতে অলপ ভাজি লওঁ। ভাজি লৈ পেলাই
এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিম ইয়াত। আদা নহৰুৰ পেষ্টখিনি দি অলপ সময় ভাজিব লাগিব। এতিয়া মই মছলাখিনি দি দিম। এই যিখিনি মছলা আছিল, জিৰা, গৰম মছলা, কাশ্মীৰী লাল মিৰ্চ, চিকেন মছলা, গোটেইখিনি মই দি দিম। এতিয়া ভালদৰে অলপ সময় এইখিনি ভাজিব লাগিব। এতিয়া মই অলপ ভাজি এই বিলাহীখিনি দি দিছোঁ। এতিয়া একেলগে মাংসখিনি বহাই দিম। এতিয়া মাংসখিনি ভালদৰে লৰাই লৈছোঁ। ইয়াত নিমখ দি দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। মই এতিয়া অলপে দি লৈছোঁ, পিছত লাগিলে দিম বাৰু। এতিয়া হালধি গুড়ি দি লৈছোঁ। এতিয়া ভালদৰে ভাজিব লাগিব। মই এতিয়া ভালদৰে ভাজি ল'ম। দেখিছেনে ইমান ধুনীয়া হৈছে, কালাৰটো ইমান ধুনীয়া হৈছে। খাবলৈ বা কেনেকুৱা হয় খাই গম পাম আৰু, ভালেই হ'ব লাগে। এতিয়া মই ইয়াত অলপ পানী দিছোঁ। পানী দি অলপ সময় মই ৰ'ম। এয়া হ'লে প্ৰায় মাংসখিনি প্ৰায় ৰেডিয়ে হ'ল। এতিয়া খাবলৈ বাকী আৰু। এয়া আজিৰ ৰেচিপি পোলাও আৰু চিকেন কাৰী ৰেডি হৈ গ'ল। এতিয়া আমি সকলোৱে লগ হৈ খাবলৈ বাকী আৰু, খাব ৰেডি হৈছোঁ সকলোৱে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব। থেংক ইউ।